তুই জাম্বা হাগ্রামাই 20টা পায় নাকি 5টা পাবো বিপিএফে জাম্বায় জাম্বা একেবাৰে জাম্বা বিপিএফক আমি জিকাব বিচাৰিছো জাইমছে পাগলা নিচিনা ইফালে ইফালে ঘূৰি আছে নিচিমা ব্লক ইউপিপিএল দলৰ নেতৃত্বত আমাৰ নাঙলভঙা ভিচিডিসি বা প্ৰাইমাৰীৰ ভিচিডিসি প্ৰাংগণত আমাৰ এটা সজাগতা সভা আৰু আদৰণি সভা আজি লৈছিলে এই আদৰণি সভাত আমাৰ নাঙলভঙা অঞ্চলৰ হাজাৰ হাজাৰ হিন্দু মুছলমান বড়ো আদিবাসী সান্তালী আৰু কি কয় নেপালী জনগোষ্ঠীৰ মানুহবিলাকে আহি মোক আদৰি লৈছে তাৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যে ইউপিপিএল দলে এইবাৰ 40টাৰ ভিতৰত 32টা শাসন লৈ পেলাই আমি আকৌ এবাৰ কি কয় বিটিচিত ইউপিপিএল দল হিচাপে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম এই বস্তুটো আজি আমি প্ৰমাণ কিয়নো যোৱা 17 বছৰ আৰু 5 বছৰ এই 17 বছৰ আৰু 5 বছৰ আমাৰ এই 16 নং কি কয় নিচিমা ব্লকটো হাতত আছিল বিপিএফে যে হিন্দু মুছলমান বিভাজন আনি পেলাই আৰু বড়ো অনাবড়ো বিভাজন আনি পেলাই আমাক মানে নৰকৰ যন্ত্ৰণাত ভুগিবলৈ দিছিলে এই কথাটো আমাৰ সকলো ৰাইজে পদে পদে বুজি পাইছে আৰু আজি দলে বলে হাতে হাত ধৰি পেলাই মাৰবান্ধি ওলাই আহি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত আমাৰ ইউপিপিএল দলক ছাপোৰ্ট কৰিবলৈ আহিছে এইটো আমাৰ বহুত ভাল সিগনেল চাওক মই 16 নং 14 নং 14 চিৰাং দুৱাৰক মই কি কয় খাম্পা বৰগয়াৰী ডাঙৰীয়াক চেক্ৰিফাইচ কৰিছোঁ কিয়নো আমাৰ মানৱতাৰ কথা কিয়নো আমি সকলো লিডাৰসকলক লৈ পেলাই বড়ো জাতি গঠন আৰু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সমন্বয়েৰে শান্তিৰে এটা নতুন সমাজ গঢ়িবৰ কাৰণে আমি প্ৰস্তুত হৈছিলোঁ আমি আজি আমাৰ ইউপিপিএল দলে খাম্পা বৰগয়াৰী ডাঙৰীয়াক দেবেগাঁও সমষ্টি আৰু চিৰাংদুৱাৰ সমষ্টিক কি কয় খাম্পা বৰগয়াৰী ডাঙৰীয়াক আমাৰ ইউপিপিএল দলে এৰি দিছে দায়িত্বভাৰ দিছে আজি এইখিনিতে হাগ্ৰামা ডাঙৰীয়া খাম্পাৰ এগেইনষ্টত থিয় দিছে মই আপোনাক স্পষ্ট ভাষাৰে কৈছোঁ আজিৰ যি 14 নং চিৰাংদুৱাৰ সমষ্টি এই চিৰাংদুৱাৰ সমষ্টিত খাম্পাৰ বৰগয়াৰী হাগ্ৰামাৰ এগেইনষ্টত কেতিয়াও কেম্পেইন কৰিব লগা নহয় কিয়নো তাত 90% ইউপিপিএল দল ছাপোৰ্ট আছে হাগ্ৰামাক এইবাৰ আমি পুৰা নাঙত কৰি পেলাই এলিম লান্তা কৰি পেলাই এলিম হাগ্ৰামা মাথাটো লান্তা মানুহটোকে লান্তা কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ হাগ্ৰামা মহিলা তেখেতে কৈছে কাৰণ ইউপিপিএল ছাপোৰ্টাৰবিলাক তেখেত হাগ্ৰামা মহিলাক ফ্লাইং কিছ দিবলৈ গৈছে নহয় চাওক ফ্লাইং কিছ নহয় হাগ্ৰামাই সকলো লিডাৰসকলক বিপিএফ লিডাৰবিলাকক ফ্লাইং কিক বিশেষকৈ মুছলমানবিলাকক ফ্লাইং কিক দিছিলে মানে ব্ৰিটিছসকলে কয় কিছ এণ্ড কিক পলিচি এই কিছ এণ্ড কিক পলিচিক মুছলমানসকলৰ ওপৰত হাগ্ৰামাই ব্যৱহাৰ কৰিছিল আজি হাগ্ৰামাই যে মুছলমানসকলক ফ্লাইং কিক কৰিছে আমাৰ হাগ্ৰামাই যে হিন্দু মুছলমান পাৰ্থক্য আনি পেলাই ভাৰতীয় নাগৰিকবিলাকক ফ্লাইং কিক কৰিছে ইয়াৰ পৰিণামটো ভুগিবলৈ গৈ আছে 22 তাৰিখলৈকে আপোনালোকক 25 তাৰিখে ৰিজাল্ট ওলাব 25 তাৰিখে হাগ্ৰামাই 2টা সিটতো হাৰিব দেবেৰগাঁৱতো হাৰিব 14 নং চিৰাংদুৱাৰতো হাৰিব আমি কৈছোঁ আমি ইউপিপিএলে কৈছোঁ 40টাত 32টা আমি জিকিম হাগ্ৰামাক বাহিনীক হাগ্ৰামাটো 2টাতো আমি হাৰামে তথাপিও ডেমক্ৰেসি হিচাপে আমাক কি পজিশনৰ প্ৰয়োজন হয় গতিকে আমি 5টা সিটটো বিপিএফক দি পেলাই ডেমক্ৰেসিটো আমি ৰক্ষা কৰিব বিচাৰিছোঁ চাওক আমাৰ অসমীয়াৰ এটা কথা কয় যে এজনী চৰাইয়ে মুৰ্গীয়ে কণী পাৰি ডিম পাৰি পেলাই উম লৈ থকা সময়ত ডিমবিলাক যেতিয়া ঘোলা হৈ যাব গেলি যাব তেতিয়া এই মুৰ্গীজনীয়ে গেলি যোৱা বা বেয়া হৈ যোৱা ডিমটো পচি যোৱা ডিমটো পেলাই দিয়ে আৰু যিখিনি পোৱালি দিব পাৰে ডিম সেইবিলাককে আদৰ কৰে হাগ্ৰামা বাহিনী এতিয়া সকলো জাতি জনগোষ্ঠীৰ কাৰণে পচা কণী নিচিনা পচা কণী গেলা ডিম নিচিনা গতিকে কোনো সিহঁতক ছাপোৰ্ট নকৰে ইয়াত চালানী হয় নে লোকেল হয় আমি ডিম নে হাগ্ৰামাৰ নিচিনা গেলা ডিম পচা ডিম
এইটো 22 তাৰিখে গম পোৱা যাব নিচিমাটো মই কেম্পেইনে কৰা নাই নিচিমাত আমাৰ ব্লক প্ৰেচিডেণ্ট আছে ব্লকৰ লিডাৰবিলাক আছে সকলো জাতি জনগোষ্ঠী ইউনাইটেড হৈ আছে নিচিমাত আমাৰ কেম্পেইন কৰিব লগা নাই জেমছে পাগলা নিচিনা ইফালে ঘূৰি আছে জেমছে গোন্ধাই গৈছে গেলা পচা কণী নিচিনা হৈ গৈছে তো পচা কণীনো আৰু আমাক সমাজত কিয় লাগে তাকতো আমি পেলাই দিয়ে বড় সমাজত এটা নিয়ম আছে পচা কণীটো হয় অন্য আংখিৰ লগত খাব নহ'লে আমি দোলত দলিয়াই দিব থেংক ইউ নহয় আমি বাছি 5জন একেবাৰে জাম্বা BPF-ক আমি জিকাব বিচাৰিছোঁ একেবাৰে জাম্বা BPF-ক এনেকুৱা বুৰ্বক BPF-ক আমি জিকাম 5জন বাকিটো সব হৰাই দিম তুই জাম্বা হাগ্ৰামাই 20টা পায় নেকি 5টা পাব BPF জাম্বাই ঠিক আছে